নমস্কাৰ মোৰ মৰমৰ ভাইটি ভণ্টিসকল, তোমালোকক স্বাগতম জনাইছোঁ জ্ঞানোত্তৰ টিউটৰিয়েলৰ অন্য এটা ভিডিঅ' মাজলৈ। তো তোমালোকক ইমান দিনৰ পৰা যিটো ছাৰপ্ৰাইজৰ কাৰণে অপেক্ষা কৰি আহিছিলোঁ, সেই ছাৰপ্ৰাইজটো হৈছে ক্লাছ 6-7 মানে ষ্টুডেণ্টসকলৰ আৰু মোৰ ভাইটি ভণ্টিসকলৰ কাৰণে মই এটা বেটছ লঞ্চ কৰিবলৈ আগবাঢ়িছোঁ পোনপ্ৰথমবাৰৰ কাৰণে। তো বেটছটোত কি হ'ব সেইখিনি জানিবৰ কাৰণে তোমালোকে এই ভিডিঅ'টোত লাষ্টলৈকে ৰৈ থাকা। ফাৰ্ষ্টত মই ক'ব বিচাৰিছোঁ যে মোৰ দিনত মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যে আমাৰ দিনত যেতিয়া মই 6 বা 7 আছিলোঁ, তেতিয়াও মই কিছুমান স্কুলত যেতিয়া হোমৱৰ্ক দিয়ে বা কিবা কুৱেশ্যন মই নিজেই যেতিয়া ছাৰহঁতে কিবা বুজায় তেতিয়া ভালকৈ বুজি নাপাওঁ। কিছুমান ছাৰৰ লগত ফ্ৰিকুৱেঞ্চি নিমিলে, বুজি নাপাওঁ ভালছে কি বুজাইছে, ছাৰহঁতে কেতিয়াবা বুজি নাপাওঁ। যিমানে ছাৰজনে ভালকৈ নুবুজাওক, ছাৰহঁতে সদায় ভালকৈ বুজায়, খালি কিছুমান টিচাৰৰ লগত ফ্ৰিকুৱেঞ্চিটো নিমিলে। হয় চাগে ক'ৰবাত নহয় ক'ৰবাত আমাৰ গাত দুখ থাকে, কাৰণ আমি সেইটো সময়ত ক'ৰবাত তোমালোকেও এতিয়া বেলেগত সেইটো সময়ত খেলি থাকা বা কিবা কৰি থাকা ক্লাছত, ময়ো সেইটো সময়ত তেনেকুৱাই আছিলোঁ। আৰু স্কুলৰ টাইমত লগৰসকলক লগ পোৱা হয়, তেতিয়া ইমান পঢ়াৰ সেইটো ক্লাছ কৰি থাকে যদিও লগৰসোপাৰ লগত কথা বতৰাহে বেছি হয়। সেইটো মই নিজৰ কাৰণে মই নিজেই এটা ষ্টুডেণ্ট আছিলোঁ কাৰণে এতিয়াও হয় বাৰু, খালি তোমালোকতকৈ যিহেতু ডাঙৰ মই, সেইকাৰণে মোৰ এক্সপিৰিয়েঞ্চটো মই ক'ব বিচাৰিছোঁ। তোমালোকে ঘৰত আহি যেতিয়া স্কুলৰ পৰা যেতিয়া হোমৱৰ্ক দিয়ে বা ঘৰুৱা কামবোৰ যেতিয়া দিয়ে, তেতিয়া তুমি আহি পেলাই যেতিয়া হোমৱৰ্কখিনি কৰিবলৈ চেষ্টা কৰা, তথাপিও নোৱাৰা, কাৰণ স্কুলতে বুজি নাপাওঁ, তুমি চেষ্টা কৰিলে সেইকাৰণে বুজি নাপাওঁ। তেতিয়া আমি কি কৰোঁ, মোবাইলটো উলিয়াই পেলাই ফটো এটা মাৰি গুগলত দিওঁ বা ইউটিউবত সেইটো এক্সপ্লেইন কৰিবৰ কাৰণে এইটো কি দিছে বোলে 1 ইৰ কুৱেশ্যন নম্বৰ ইমান, এইটো এনচাৰ তেনেকৈ মাৰি পেলাই আমি সেইবোৰ দিওঁ। তো ইউটিউবত আমি সেইটো চাৰ্চ কৰাৰ লগে লগে সেইবোৰ আহেও, কিন্তু যেতিয়া আমি সদায় চাৰ্চ কৰিবলৈ লওঁ, বোলে চেপ্টাৰ নম্বৰ 1টো আছে, পাৰ্ট নম্বৰ 1টো চেপ্টাৰ নম্বৰ 1, 2, 3লৈকে ঠিকেই কৰি থাকে, খালি তাৰপিছত 4, 5, 6 তেনেকৈ নাই, আকৌ 10 নম্বৰটো আহে। মাজত তেনেকৈ কিছুমান ইউটিউব চেনেল আছে যিখিনিয়ে মাজত কণ্টিনিউ কৰিব নোৱাৰে, কাৰণ মই নিজে সেইটো পাইছোঁ। মই এটা 1, 2, 3 চেপ্টাৰটো চাই আছোঁ নহয়, 4টো নাই, 5টো নাই, বা 6টো আছে, 7টো নাই, 8টো আছে, 9টো নাই, তেনেকৈ নাই, কিছুমান মাজত নাথাকে। তো সেইটো কাৰণে আমাৰ প্ৰব্লেম হয়। তো সেই প্ৰব্লেমবোৰ চাই মেলি মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ মই এতিয়াও পঢ়ি আছোঁ। মই এতিয়া ইঞ্জিনিয়াৰিঙৰ কাৰণে প্ৰিপেৰেশ্যন কৰি চলাই আছিলোঁ। ইয়াৰ আগৰ বছৰ মই JEE মেইনছ পাছ কৰা, তো এইবাৰো ট্ৰাই কৰি আছোঁ, পিছৰবাৰো আকৌ ট্ৰাই কৰিম, কাৰণ নিজৰ বেষ্ট দিম সদায়। তাৰপিছত মই বেংকিঙৰ চিন্তা কৰি আছোঁ। তো তোমালোকক সেইকাৰণে মোৰ নিজৰ পঢ়াই ভাল লাগে। বিশেষকৈ মই PWত পঢ়িছিলোঁ, মই ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ হয় যিহেতু। PWত এজন টিচাৰে মোক ভালছে টিচিং লাইনটোৰ বিষয়ে তেওঁৰ নামটো ল'বই লাগিব। টিচিং লাইনটো মোক বিশেষকৈ তেওঁ বেছি প্ৰিয় পালে মোক। আৰু ফিজিক্সৰ ছালিম আহমেদ ছাৰ, যিজন ফিজিক্সৰ গড হয় মোৰ কাৰণে, বহুত বেছি ভাল পাওঁ। আৰু মেথছক মোক বহুত ভাল বুজালে শচীন ছাৰ। এই দুজনে মোক মেথছ আৰু ফিজিক্সত বহুত সহায় কৰিলে। আৰু কেমেষ্ট্ৰিত কৰিবলৈ গ'লে মোৰ কেমেষ্ট্ৰিত মই অমিত মহাজন ছাৰক ফ'ল' কৰিছিলোঁ তোমালোকৰ। তাৰপিছত আকৌ মই কেমেষ্ট্ৰিত ফিজিকেলৰ আৰু অৰ্গেনিক বুলি এখন থাকে, অৰ্গেনিকত মই আৰে ছাৰক মই ফ'ল' কৰিছিলোঁ। তাৰপিছত আৰু ইনঅৰ্গেনিকত ওম পাণ্ডে ছাৰ, এইকেইজন ছাৰক মই ফ'ল' কৰিছিলোঁ। তো এইকেইজন ছাৰে মোক সেই অনলাইন হেৰিটো মোৰ টিচিং লাইনৰ প্ৰতি মোক ধাউতিটো এইকেইজন ছাৰে আনিলে। তো এতিয়া মই ক'ব বিচাৰিছোঁ যে তুমি এই ছেশ্যনটো এটা কুৱেশ্যন কৰাৰ পিছত ছেকেণ্ড কুৱেশ্যনটো বিচাৰিলে আমি নাপাওঁ কেতিয়াবা। তো বহুত তেনেকুৱা ইউটিউব চেনেল থাকে চবৰ। আৰু বিশেষকৈ আমাৰ অসমত অসমীয়া মিডিয়ামৰ অংকই হওক বিজ্ঞানেই হওক, তেনেকৈ কিতাপবোৰ বহুতৰে বেলেগ। তো চেপ্টাৰ ৱাইজ কৰিবলৈ গ'লে তোমালোকে এটা ইউটিউব চেনেলে এখন বুক কৰাই দিব, বুকখনৰ পৰাই বুকখন ফ'ল' কৰি আছে, এখন বুক ফ'ল' কৰি আছে, বাকীখন স্কুলৰ বুকখন ফ'ল' হোৱা নাই। তো তেতিয়া তোমালোকে কেনেকৈ কৰিবা? তো মই ফ'ল' কৰিম, ফ'ল' নকৰোঁ বুলি কোৱা নাই, ফ'ল' কৰিম, এখন বুক ফ'ল' কৰিম। মই যিহেতু মোৰ নিজৰ স্কুলৰ জাতীয় বিদ্যালয়ত মই পঢ়ি আহিছোঁ, যোৰহাট জাতীয় বিদ্যালয়, আৰু সেইখন স্কুলৰ মই বুকখন ফ'ল' কৰিম বুলি ভাবিছোঁ ছেবাৰ ক্ষেত্ৰত। আৰু CBSE মই ছেমফৰ্ডৰ বুকখন ফ'ল' কৰিম বুলি ভাবিছোঁ। ক্লাছ 6 আৰু 7 মই পঢ়াম। তো এইখিনি কোৱাৰ আগতে মই সেই বুককেইখন কোৱাৰ আগতে মই এটাই কৈ লৈছোঁ, তোমালোকক মই যেনেকৈ পঢ়াম সেইটো মই বুক ৱাইজ নপঢ়াওঁ, তোমালোকে এটা কনচেপ্ট পঢ়াই দিম। অনুপাত, এতিয়া অসমীয়া মিডিয়ামৰ অনুপাত সমানুপাতটো চবৰে থাকে, খালি কিতাপ বেলেগ বেলেগ হ'ব পাৰে, কুৱেশ্যন বেলেগ বেলেগ হ'ব পাৰে।
খালি কুৱেশ্যনৰ পেটাৰ্ণটো বেলেগ নহয়। তোমালোকক মই যিটো কুৱেশ্যন কৰাই দিম এই কুৱেশ্যনটো বোলে কৰাই দিলোঁ নহয়, সেই কুৱেশ্যন একেটাই থাকিব, খালি কিতাপখন বেলেগ থাকিব। বা বোলে ইয়াৰ বোলে 1.8 আছে, সেইটো গৈ বোলে 6b থাকিব পাৰে কিছুমানৰ, তেনেকৈ থাকিব পাৰে। খালি মই তোমালোকক সেই চেপ্টাৰখিনি এক্সপ্লেইন কৰাই দিম, ভালছে বুজাই দিম, কৰাই দিম কুৱেশ্যন তেনেকৈ কৰাই দিম। বোলে এইকেইটা হোমৱৰ্ক দিছোঁ, হোমৱৰ্ক দিম। তো এতিয়া বেটছৰ কথা ক'বলৈ আহোঁ, বেটছটোৰ এতিয়া মই আৰম্ভ কৰিম বুলি ভাবিছিলোঁ 5 জুলাইৰ পৰা। খালি 5 জুলাইৰ পৰা আৰম্ভ নকৰিম, ভাবিছোঁ মই 1 জুলাইৰ পৰা কৰিম বুলি, 1 জুলাইৰ পৰা বেটছটো আৰম্ভ কৰিম বুলি। তো বেটছটোৰ নাম অস্ত্ৰ হ'ব, অস্ত্ৰ 1.0। তো ক্লাছ 6 আৰু 7ৰ ল'ৰা ছোৱালীৰ কাৰণে থাকিব। ক্লাছ 6 মেথছ আৰু ক্লাছ 7ৰ মেথছ। ছেবা আৰু CBSE বোথ দুটাই পঢ়াম। আৰু ছেবাৰ মই ভাবিছোঁ বিজ্ঞানখনো পঢ়াম বুলি। নেক্সট ইয়েৰ চাগে CBSE মই ছায়েন্সখনো পঢ়াম বুলি ভাবিছোঁ। বিকজ এতিয়া মানে মোৰ হাতত সিমানকণ টাইম নাই, আৰু মই যিহেতু অকলে আগবাঢ়িছোঁ, ইমানকণ সাহ কৰিছোঁ তোমালোকক পঢ়াম বুলি। তো আশা কৰোঁ তোমালোকেও ভাল পাবা মোৰ লগত পঢ়ি পেলাই। আৰু এই ক্লাছখিনি মই কৰিম বুলি ভাবিছোঁ মনডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে এইখিনি ক্লাছ কৰিম। আৰু ছানডে তোমালোকৰ এটা লাইভ ছেশ্যন মই ল'ম, তেতিয়া লাইভ আহিম। তেতিয়া তোমালোকেও লাইভ আহিবা। কিবা যদি প্ৰব্লেম থাকে তেতিয়া মোক লাইভত তোমালোকে শ্বেয়াৰ কৰিবা যে এইটো দাদা এইটো মোক ভুল হৈছে, কৰিব পৰা নাই, এইটো মই ছল্ভ কৰিব পৰা নাই, এইটো মোক কৰি দিয়ক। বা তেনেকৈ কৰিলে মই যি কুৱেশ্যন নহওক কেতিয়াও মই তোমালোকক কেতিয়াও নকওঁ এইটো কিয় নোৱাৰিলা, এইটোতো আগৰ ক্লাছত শিকাই দিছিলোঁ, তেনেকৈ কিয় নোৱাৰিলা কেতিয়াও নকওঁ। যিটো নোৱাৰা সেইটো সদায় মই এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিম। মই নিজৰ বেষ্টটো দিবলৈ ট্ৰাই কৰিম, তোমালোকেও নিজৰ বেষ্টটো দিবলৈ ট্ৰাই কৰিবা। আৰু মই ভাবিছোঁ ছেটাৰডে এটা টেষ্ট ল'ম। টেষ্টটো খালি সেইটো কাৰণ মইতো তোমালোকক চিনি নাপাওঁ, কাৰণ তোমালোক কোনে চাই আছা মই একো গম নাপাওঁ। তো ছেটাৰডে মই এনেকৈ কুৱেশ্যন পেপাৰ এখন কাটি দিম, তোমালোকক দি দিম। তোমালোকে সেইখন নিজে প্ৰেক্টিছ কৰিবা। আৰু সেইটো যদি প্ৰেক্টিছ চাই কৰা তোমালোকৰ নিজৰে দিগদাৰ হ'ব, নিজক ফাঁকি দিয়া হ'ব। তেতিয়া আৰু তোমালোকে তোমালোকৰ মন নাযায় নিজে লগৰখিনিকে আগবাঢ়ি যোৱা, সেইটো মন নাযায় নেকি? মোৰো গৈছিলে। সেইকাৰণে মই ভাবিছোঁ তোমালোকক কেনেকৈ পঢ়াম বুলি। যদি তোমালোকেও মোক সহায় কৰা এইকণ বোলে আগবঢ়াই যোৱাত, আৰু মোৰো ভাল লাগে পঢ়াই পেলাই, সেইকাৰণে মই তোমালোকক পঢ়া বুলি ভাবিছোঁ। আৰু বিশেষকৈ ক্লাছ 1 to 8 কেলৈ লৈছোঁ, বিকজ আমাৰ যিমানখিনি অসমৰে হওক বা বেলেগৰে হওক, ক্লাছ 1 to 8লৈকে কোনেও সেইটো গুৰুত্ব নিদিয়ে। চবেই ভাবি থাকে ক্লাছ 9, 10, 11, 12 পঢ়ালে হৈ যাব। খালি মেইন বেছটো থাকে ক্লাছ 1ৰ পৰা 8লৈকে। ক্লাছ 1ৰ পৰা যদি 8লৈকে একো পঢ়াটো নোৱাৰে, বিশেষকৈ অংক যদি নোৱাৰে, অংক যদি নেওতাখন নাজানে, বোলে এতিয়া বোলে অখণ্ড সংখ্যা, ইংলিছত কি বুলি কয় ইণ্টিজাৰ, সেইটো মই অসমীয়া মিডিয়ামৰ হৈ পেলাই আগতে মই যোৰহাট জাতীয় বিদ্যালয়ত যিহেতু পঢ়িছিলোঁ, যোৰহাট জাতীয় বিদ্যালয় এখন অসমীয়া মিডিয়াম স্কুল, আৰু তাত পঢ়াৰ কাৰণে মোৰ বহুত ক্ষেত্ৰত সহায় হৈছিল। যদিও অসমীয়া মিডিয়ামত মই বহুতখিনি কথা মই জনা নাছিলোঁ। যেতিয়া NKM ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত মই হাই ছেকেণ্ডেৰী পঢ়িলোঁ, তেতিয়া মই ইংলিছ মিডিয়ামত সোমালোঁ। তেতিয়া মোৰ ইংলিছৰ ক্ষেত্ৰত মোৰ বহুত অসুবিধা হৈছিলে আৰু সেইখিনি যাতে তোমালোকৰ অসুবিধা নহওক, সেই ক্লাছ 1ৰ পৰা 8লৈকে কি বস্তু জানিব লাগে, কি বস্তু তোমাক ইন ফিউচাৰ দিগদাৰ নিদিয়ে, তো সেইখিনি মই এক্সপ্লেইন কৰিম বুলি ভাবিছোঁ। আৰু সেইখিনি কোনো এতিয়ালৈকে কোৱা নাই মোৰ নজৰত, মই যদি কৈছে মই গম নাপাওঁ। তো আৰু যদি যেতিয়া মই লাইভ ছেশ্যনটো এটেম্প কৰিম, তোমালোকক যেতিয়া কিবা ডাউট সুধিম, তেতিয়া যেতিয়া মই যিখিনি ভিডিঅ' দিম, ক'ৰবাত মোৰ হ'ব পাৰে মোক যোগটো বিয়োগ পাতি থ'ব পাৰোঁ, প্লাছ মাইনাছ পাতি মোৰ খেলিমেলি হ'ব পাৰে, বা মাল্টিপ্লাই ডিভাইডটো মোৰ ক'ৰবাত খেলিমেলি হ'ব পাৰে, মোৰ ভুলকৈ আনচাৰো ভুল হ'ব পাৰে। খালি সেইটো মোক শুধৰাই দিয়াটো তোমালোকৰ দায়িত্ব। কাৰণ মই মোবাইলটো মুখৰ আগত থাকি পেলাইহে ক্লাছটো কৰিম। কোনে কি বুজিছে মই গম নাপাম। মোৰ নিজৰ বেছটো দিবলৈ ট্ৰাই কৰিম। খালি বৰ্ডত বুজাই থাকিম, বৰ্ডখন হ'ব অকণমান ডাঙৰ, তো বৰ্ডত বুজাই থকাৰ পিছত যদি কিবা ভুল হয় মই সেইটো গম নাপাম। তোমালোকে সেইকাৰণে মোক যদি ভুল হয় যে দাদা এইটো আনচাৰ আপুনি ভুল কৰালে, এইটো আনচাৰ এইটো হ'ব লাগিছিলে নেকি, মোক চেক কৰাই দিয়ক, তেনেকৈ ক'বা। খালি বেয়াকৈ নক'বা, যে মোকো উৎসাহ দিবা তেতিয়াহে মই কৰিব পাৰিম। তো সেয়াই মোক কেনেকৈ কৰিম বুলি ভাবিছোঁ, তোমালোকক ক'লোঁ এতিয়া কেনেকৈ ক্লাছ কৰিম। তো জুলাই 1 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। বেটছটো এতিয়া এইকেইদিনতে আকৌ তেনেকুৱা ভিডিঅ' এটা আহিব। তো জুলাই 1 তাৰিখৰ পৰা সকলোকে জুলাই 1 তাৰিখে লগ পাম। আৰু বেটছটো মই ভাবিছোঁ ডিচেম্বৰ মানত চেছ কৰি দিম। যি ফ'ল' নকৰক, মেথছেই ফ'ল' কৰিম বিশেষকৈ ক্লাছ 6 আৰু ক্লাছ 7ৰ মেথছখন ডিচেম্বৰত মই খতম কৰিবলৈ ট্ৰাই কৰিম। হাৰ্ডলি জানুৱাৰী 10 তাৰিখমান পাবগৈ পাৰে, তাতকৈ বেছি নাপায়। তাৰপিছত কাৰণ তোমালোকৰ পৰীক্ষা হ'ব, তোমালোকৰ এতিয়া কাৰণ ফাইনেল এক্সাম তোমালোকৰ ফেব্ৰুৱাৰীত হয় বছৰেকীয়া পৰীক্ষা। তো তাৰ আগত মই শেষ কৰিবলৈ হেৰি কৰিম। আৰু পাৰিলে মই ভাবি থৈছোঁ মোৰ প্লেনৰ মতে মই ডিচেম্বৰ কোৰ্চ খতম কৰি ডিচেম্বৰৰ পৰা তোমালোকৰ জানুৱাৰীলৈকে এমাহৰ কোৰ্চ, এমাহত সেইটো
পিছত হেৰি তোমালোকে নাভাবিবা এমাহত সেই গোটেই চেপ্টাৰকেইটা পঢ়াম বুলি ভাবিছোঁ মানে এমাহত গোটেই যিমানখিনি ক্লাছ 6 বা 7ৰ এটা ওৱান শ্বট এটা ভিডিঅ'ত 1 ঘণ্টা 1.5 ঘণ্টা ভিডিঅ'ত গোটেই অংকৰ এটা চেপ্টাৰ মানে তেনেকৈ পঢ়াম বুলি ভাবিছোঁ খালি সেইটো নাভাবিবা সেইটোলৈ ৱেইট কৰি নাথাকিবা এতিয়াৰ পৰাই লাগা সেইটোত যিমানখিনি পঢ়াম সেইটোতকৈ ডিটেইলছত এইখিনিতে পঢ়াম মানে কাৰণ সেইটোত ইমানকণ 1.5 ঘণ্টা সময়ত ইয়াত চাগে এটা চেপ্টাৰত 20টা লেকচাৰ লাগিব পাৰে 20টা লেকচাৰ মানে কমেও 5 ঘণ্টামান লাগিব পাৰে আৰু সেই লেকচাৰটো মই গৈ পেলাই 1.5 ঘণ্টাত বুজাম তো 1.5 ঘণ্টাত অভিয়াছলি তাত কিবা এটা মিছ থাকিব ন 1.5 ঘণ্টা 5 ঘণ্টা লেকচাৰ যেতিয়া মই 1.5 ঘণ্টাত বুজাম কিবা এটাতো মিছ থাকিবই কুৱেশ্যন প্ৰেক্টিছেই হওক বা কিবা এটা আৰু এতিয়া মোক যেতিয়া ক্লাছখিনি কৰিম তেতিয়া মোক হোমৱৰ্ক দি থৈ যাম যে এইটো হোমৱৰ্ক কৰিবা আৰু পিছদিনাখন হেৰি কৰিবা চব মানে দেখুৱাবা আৰু মই হোৱাটছআপ চেনেল এটাও খুলিম জ্ঞানত্ব টিউটৰিয়েল নামত কিবা ডাউট থাকিলে তোমালোক তাত জইন হৈ পেলাই তাত কুৱেশ্যন পঠিয়াব পাৰা মই তাত ছল্ভ কৰি দিম তোমালোকৰ যিয়ে কুৱেশ্যন নহওক আৰু তাত ক'বা তোমালোকে আৰু কেতিয়াবা মই যদি ঘপককৈ লাইভ আহিবলৈ হয় তেতিয়া মই তোমালোকক তাত ক'ম যে কাইলৈ লাইভ আহিম 8টা বজাত তেনেকৈ ক'ম আৰু সেইকণ মোক ছাপোৰ্ট কৰি যাবা বুলি মই আশা ৰাখিলোঁ তো সিমানেই আছিলে এইটো ভিডিঅ'ত ক'লোঁ আৰু জ্ঞানত্বৰ টিউটৰিয়েলৰ এটা বেটছ লঞ্চ হ'বলৈ গৈ আছে ফাৰ্ষ্ট টাইমৰ কাৰণে মই আগবাঢ়িছোঁ সেইটো মোৰ এজত চাগে কোনে মোৰ বাহিৰত প্ৰাচান ভাইহঁতে কৰিছিলে মোৰ মানে বয়সত নেক্সট টপাৰৰ মই বিশেষকৈ PW ষ্টুডেণ্ট কাৰণে PWক মই টিচাৰকেইজনৰ নাম ল'লোঁ আৰু মই মেট্ৰিকৰ সময়ত প্ৰাচান ভাইহঁতকো চাইছিলোঁ নেক্সট টপাৰৰ তেওঁলোকে বহুত মটিভেশ্যন কৰিলে মোক তো এনেকুৱা বহুতো ইউটিউব চেনেল আছে মই যাৰ নাম পাহৰিও গৈছোঁ সেইটো কাৰণে মোক ক্ষমা কৰিব বিশেষকৈ অসমৰ ইউ কেন লাৰ্ণ চেনেলটোৱে প্ৰসেনজিৎ ছাৰে মোক সেইটো সময়ত মই প্ৰসেনজিৎ ছাৰৰ পৰা মই মডিউল মানে হেৰি লৈছিলোঁ মানে MCQৰ বুক লৈছিলোঁ সেইখনে মোৰ মেট্ৰিকৰ সময়ত বহুত সহায় কৰিছিলে তো এতিয়া তোমালোকক সেইখিনি ৰিচ'ৰ্চ মোৰ যিখিনি ৰিচ'ৰ্চ আছে আৰু মই আজিলৈকে কিতাপ কাকো বেছি দিয়া নাই সেইটো নকৰোঁ সেই যিখিনি মোৰ ওচৰত ৰিচ'ৰ্চ আছে সেইখিনি তোমালোকক দিবলৈ ট্ৰাই কৰিম যিমানখিনি তোমালোকক দিব পাৰোঁ তো যি হয় মোৰ নিজৰ বেষ্টটো দিম খালি তোমালোকেও সেই মাৰ্কছটো অনুযায়ী তোমালোকে কেনেকৈ হেৰি কৰা তোমালোকেও দিয়া মোক বাকী একো নালাগে সেই 1 বছৰ মই ময়ো কষ্ট কৰোঁ তোমালোকেও কষ্ট কৰা য'ত তোমালোকে 20 মাৰ্কছ পাইছিলা 100 ভিতৰত বোলে কোনোবাই 20 পাইছিলে ফেইল কৰিছিলে তেওঁলোকক মই বেছি মই ইমানকণ আশা নকৰোঁ তুমি 90 পাবা 100 পাবা তুমি 100 পাবই লাগিব তুমি 80 পাবই লাগিব কোনো ইমান বহুত সকলো এটা নিজৰ সক্ষমতা থাকে তো 20 পোৱা ল'ৰা ছোৱালীজনে 50 পাবলৈ মই 50 পাবলৈ মই মানে সিমানকণ হেৰি লৈছোঁ 50 পাবা বুলি আশা কৰিছোঁ সিমানকণ মই মানে মোৰ ট্ৰাই কৰিম আৰু যিজনে 50 পাইছে সেইজনে 70 পাবলৈ ট্ৰাই কৰিম 20 মাৰ্ক মই ভাবিছোঁ অকণমান আপগ্ৰেড কৰিবলৈ 20 বা 10 তাতকৈ মোক একো নালাগে তোমালোকে বোলে 20 পোৱাজনে 100 পাবই লাগিব 90 পাব লাগিব সেইটো নহয় সেইটো সম্ভৱ নহয় সকলো পেৰেণ্টছক মই সেইটো ৰিকুৱেষ্ট কৰিছোঁ যে সেইটো নকৰিব বিকজ আমিও তেনেকুৱা এটা ছিটুৱেশ্যনৰ পৰা আহিছোঁ আৰু বিশেষকৈ ময়ো এটা আগতে অংকত ইমানো খাছ নাছিলোঁ তো JEE মেইনছত মোৰ 91% আছিলে মেথছত তো মোক সেইটো অনুগ্ৰহ কৰি গৈছোঁ আপোনালোকক যে এইটো নকৰিব এইটোত কৰিলে আমাৰ যিখিনি মোৰ ভাইটি ভণ্টি যিখিনি আছে সেইখিনি মানে নিজে ভাগি যায় মানে সেইটো মই পাইছোঁ মোৰ নিজৰ ক্ষেত্ৰত পাইছোঁ খালি মোক দেউতাহঁতে সদায় ছাপোৰ্ট কৰি গ'লে চেনেলটো খোলা ক্ষেত্ৰতো মোক বহুত লগৰ যিখিনি আছে বিশেষকৈ সেইখিনিয়ে লগৰখিনিয়ে বা মোৰ মা দেউতা মোৰ ঘৰৰ ওচৰ চুবুৰীয়াটো ইটো সিটো কয়েই তো সেয়াই আৰু মোক যিখিনি ছাপোৰ্ট কৰিছে সেইখিনি চবকে থেংক ইউ লগৰ বিশেষকৈ আৰু মা দেউতাকতো থাকেই আৰু মোৰ চবতকৈ ক্ল'জ মানুহ তো সেইটোৰ নাম ল'ব নোৱাৰোঁ সেইটো পিছতকৈ ল'ম তো সেইখিনি ইমানখিনিয়ে মোক ছাপোৰ্ট কৰাৰ কাৰণে চবকে থেংক ইউ ক্ল'জ বহুতো আছে মোৰ বিশেষকৈ মোৰ একেবাৰে ক্ল'জত থকা 3টা পাৰ্চন আছে 3টা পাৰ্চনৰ নাম মই এইটো উল্লেখ কৰিম এই ভিডিঅ'খিনিৰ মাজত মই ল'বই লাগিব সেয়াই আৰু তোমালোকে মোক ছাপোৰ্ট কৰি যাব বুলি আশা কৰিলোঁ বেটছটো লঞ্চ কৰিবলৈ গৈ আছোঁ তো এইকেইদিনতে মই ফেকাল্টি ময়ে পঢ়াম বিশেষকৈ খালি ফেকাল্টি বুলি এতিয়া ভিডিঅ' দিলে তোমালোকৰ সকলোৱে নজৰত সেইটোৱে লাগে যে ফেকাল্টি কোন আহিব সেইটো আমাৰো সেইটো আমি চাবলৈ ট্ৰাই কৰি থাকোঁ তো এনেকৈ ভিডিঅ'খিনি বনাই যাম বুলি ভাবিছোঁ ময়ো কিবাকিবি শিকি আছোঁ তোমালোকক মই শিকাম সেইখিনি ক'ৰবাত কেতিয়াবা ক্লাছৰ মাজত খেলিম তো সেয়া উপভোগ কৰিবা বুলি আশা ৰাখিলোঁ তো আজিলৈ ইমানে মোক ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ ধন্যবাদ